নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পম্পিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা সৰু ফেচ পেকৰ ভিডিঅ'। ইয়াতে মই দিছোঁ 2 চামুচ দৈ, 1 চামুচ মৌ আৰু এটা আলু লৈছোঁ আৰু ইয়াতে দিছোঁ মই হালধি। এতিয়া মই আলুটো ভালদৰে পিহনাত পিহি ল'ম আৰু আলুখিনি ডাইৰেক্ট যাতে বাতিটোত নপৰে তাৰ বাবে মই ইয়াতে লৈছোঁ এখন চেকনি আৰু চেকনিখনত আলুখিনি যেতিয়া পৰিব তাৰ পাছত মই চেকনিখনৰ পৰা আলুখিনি চেকি দিম, মানে অকল আলুৰ ৰসখিনিহে ল'ম। এয়া চাওক মোৰ পিহা হৈ গ'ল আৰু এতিয়া মই ৰসখিনি উলিয়াই লওঁ ভালদৰে। এতিয়া গোটেইখিনি মিক্স কৰি মই ভালদৰে মুখত সানি ল'ম আৰু প্ৰায় 10 মিনিটমান থৈ দিম। 10 মিনিটৰ কাৰণে এইখিনি লগোৱা হৈ গ'ল, ছালৰ যতন লোৱাটো হৈ গ'ল। 10 মিনিটৰ কাৰণে ৰাখি থ'ম, অকণমান 10 মিনিট পিছত ধুই দিম। এতিয়া মই প্ৰায় 10 মিনিটমান ৰখাৰ পাছত মুখখন ধুই আহিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। আজিলৈ বাই বাই।